নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজি আৰু এটা ভিডিঅ'ত। আজি দেখাওঁ আপোনালোকক মোৰ হাঁহখিনি মই যোনখিনি পুহিছিলোঁ কিমান ডাঙৰ হৈছে। মানুহে কয় যে 3 মাহত 4 মাহত হাঁহ পোৱালি বহুত ডাঙৰ হয় বা বেচিব পৰা হয়। 3 মাহ হ'লে মানুহে বেচিবই লাগে, নহ'লে লছ। কিন্তু মোৰ ক্ষেত্ৰত নাজানো, কোনোবাই হয়তো অধিক ভিটামিন ব্যৱহাৰ কৰি পিনে হয়তো ডাঙৰ কৰিবও পাৰে। কিন্তু মোৰ ক্ষেত্ৰত আপোনাৰ 3 মহীয়া হাঁহ পোৱালি মই আজি আপোনালোকক দেখাম কেনেকুৱা হৈ আছে। আমাৰ ভাষাত কুমলীয়া পাখি, যোনটো আগলি পাখি মানে সৰু সৰু যোন প্ৰথম পাখি ওলোৱাখিনি, তেনেকুৱা সৰু সৰু কিছুমান ওলাইছেহে। 3 মাহ আজি সম্পূৰ্ণ হ'ল। তো সেইটো কাৰণে ভাবিলোঁ হাঁহৰ ক্ষেত্ৰত সিহঁতৰ গ্ৰোথটো আহিবলৈ অলপ সময় লাগে, যথেষ্ট সময় লাগে। আৰু আপোনাৰ সিহঁতক খৰচ বুলিবলৈও যথেষ্টখিনি, যিহেতু ৰেগুলাৰ সিহঁতক দানা 3-4 বাৰকৈ দিব লাগে আৰু ৰেগুলাৰ বহুত বেছি খোৱা খায়। কিমান ডাঙৰ হৈছে 3 মাহ, হয়তো আৰু 2 মাহ বা এমাহ হয়তো লাগিব সিহঁতক বেচিব পৰা হোৱালৈকে। এতিয়া যিহেতু আপোনাৰ জুলাই শেষ হ'ব হৈছে আৰু জুলাই আগষ্ট। মোৰ টাৰ্গেট আছিলে আপোনাৰ অক্টোবৰ ওচৰা ওচৰিকৈ বেচা, কিন্তু অক্টোবৰলৈকে হয়তো মোৰ খৰচ বেছি হৈ যাব, যিহেতু অক্টোবৰলৈকে সিহঁতৰ 4 মাহ পাৰ হৈ যাব। ইমান দিন খোৱাৰলৈকে মোৰ খৰচটো নিজৰ পকেটৰ পইচাও হয়তো যাব পাৰে, নাজানো লাভ হোৱা নাই দুচৰ। কিন্তু অক্টোবৰ বেচিম বুলি টাৰ্গেট এটা লৈছিলোঁ, কিন্তু তাকে হয় নহয় বা তেতিয়ালৈকে পাৰোঁ নোৱাৰোঁ চাই দিওঁ। যদি বেচিব পৰা হয় আৰু উপযুক্ত যদি দাম পাওঁ, তেতিয়া হয়তো আমি বেচিম হাঁহখিনি। আৰু কি কৰি সময়ত কিমান টকাকৈ বেচিছোঁ, কিমান টকা পাইছোঁ, কিমান টকা লছ, কিমান টকা লাভ, এইখিনি আপোনালোকক জনাই যাম। আশা আৰু ভিডিঅ'টো চাই থাকিব। ব'লক এতিয়া আমি হাঁহখিনি দেখাওঁ। আপোনালোকৰ হাঁহখিনি দেখুওৱাৰ আগতে মই সিহঁতৰ কাৰণে দানা কেইটামান যোগাৰ কৰি লওঁ, তেতিয়া আপোনালোকক গোটেইখিনি হাঁহ দেখাব পাৰিম, ভালকৈ আপোনালোকে চাব পাৰিব। এতিয়া দানা বুলিবলৈ মই ইয়াত ভুচি আৰু চাপৰ আছে, তাতে এই দুটা মিক্স কৰি দিম সিহঁতক। এতিয়া ঘৰৰ চাউলকেইটাই অলপ বেছি আমনি কৰে, সিহঁতি আহি পিনে গোটেই খুচৰি থাকেহি, বস্তা গোটেই বোকা লগাই দিয়ে, অলপ পেলাই দিয়ে। তো সেইটো কাৰণে ভালকৈ অলপ সামৰি থ'ব লাগে, ভালকৈ বান্ধি মেলি থ'ব লাগে। তো দানাখিনিৰ লগত মই ইউজ কৰি আছোঁ, এইটো আপোনাৰ মাল্টিভিটামিনে হয়, পাউডাৰত। তো মই সদায় এই টিংটোতে দানাখিনি গোটেইখিনি লৈ লওঁ, যিমান দিবলগীয়া হয়। তো তাত দি পিনে মই পানী দি মিক্স কৰি তো সিহঁতক বাচনত খাবলৈ দিওঁ। হাঁহক পানী অলপ বেছি লাগে, যিহেতু হাঁহে বেছি টান হ'লে বেছি গোটা পাতি থকা দানা খাবলৈ মন নকৰে। তো অলপ পানী সৰহকৈ দি অলপ জুলীয়া হৈ থকাকৈ, মানে হাঁহে খাই ভাল পোৱাকৈ তেনেকৈ বনাই দিওঁ সদায়। সেইখিনি খাবলৈ কিমান উৎপাত কৰিছে। তো এইখিনি হ'ল হাঁহখিনি, যোনখিনি 3 মাহ হৈছে বুলি কৈছিলোঁ। ইয়াত মোৰ ঘৰৰ আগৰ কেইটামানো আছে, ডাঙৰকেইটা আপোনালোকে দেখিছে চাগে, এইকেইটা আগৰ হয়। সেই সৰুকেইটা অনাৰ 2 মাহমান আগৰ। এইখিনি হ'ল পোৱালিখিনি। মই যে কৈছিলোঁ কুমলীয়া পাখি ওলাইছে বুলি, প্ৰথম পাখি ওলাইছে, এই সৰু সৰু যে ওলাইছে বুলি সেইখিনি। দুটামানৰ গ্ৰোথটো অলপ ভাল আহিছে, কিন্তু দুটামানৰ গ্ৰোথটো অলপ কম হয়, অলপ সৰু লিখীয়া হৈ আছে। এইকেইটা হ'ল মই যে কৈছিলোঁ ডাঙৰকেইটা, আমাৰ ঘৰৰ আগৰ হাঁহকেইটা বুলি, এইকেইটা হয়। সিহঁতি এতিয়া 2জনী উমনি বহি আছে আৰু সিহঁতি কণী পাৰিবলৈও হৈ আছে। বাকী এইখিনি আপোনালোকে চাওক, চাই মেলি হয় যদি কেনেকুৱা পাইছে জনাব কমেণ্ট কৰি। এইকেইটা এতিয়া অহাকেইটা আগপিনে গৈছিলে, এতিয়া মাতি পিনে দানাখিনি সিহঁতক দিম।
আজিলৈ ইমানখিনি আছিল। আপোনালোকক দেখাব চেষ্টা কৰিলোঁ মোৰ হাঁহ পোৱালিখিনি কিমান ডাঙৰ হৈছে আৰু কাৰ কিমান দিনত ডাঙৰ হয় জনাব। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই বাই।